হাই নমস্কাৰ আসসালামু আলাইকুম বন্ধুসকল যোৱা বৃহস্পতিবাৰে যি নুপুহি নতুন বজাৰৰ যি হাবুল্লা নামৰ ল'ৰাজন ফৰিদুল ইছলাম উৰ্ফে হাবুল্লা নামৰ ল'ৰাজনৰ যি কৰুণ মৃত্যু হৈছিল এই মৃত্যুৰ কাৰণ আমি জনা নাছিলোঁ। গতিকে আমাৰ ৰুপুহি থানাৰ আৰক্ষী বিষয়াসকলে তদন্ত কৰি এই ল'ৰাটোক আমাৰ মানে যিজন মৃত্যু হৈছিল ফৰিদুল ইছলাম উৰ্ফে হাবুল্লা এই ল'ৰাজনৰ মৃত্যুৰ কাৰণ উলিয়াইছে। এই ল'ৰাজন হ'ল সেই ল'ৰাজন যিজন ল'ৰা অন্তিম সময়লৈকে এই হাবুলাৰ লগত আছিল বা আমাৰ পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে এই ল'ৰাজনেই মানে হাবুলাৰ মৃত্যুৰ কাৰণ একমাত্ৰ কাৰণ। গতিকে ইতিমধ্যে আমি দেখিছোঁ যে ৰুপুহি থানাৰ আৰক্ষী বিষয়াসকলে ল'ৰাটোক আটক কৰি আনি আমাৰ ৰুপুহি মডেল হস্পিটেলত তাৰ মানে মেডিকেল চেকআপ কৰাইছিল, যিহেতু চালান হৈছে যোৱাকালি। এই ল'ৰাজনক আমাৰ ৰুপুহি থানাৰ আৰক্ষী বিষয়াসকলে এই ল'ৰাটোৰ ঘৰৰ পৰা উঠাই আনিছিল, যিটো ল'ৰাটো এতিয়াও ড্ৰাগছ আসক্ত চাইছে, চলা ফিৰা কৰিব নোৱাৰে মোটামুটি। ল'ৰাজনৰ পৰা ড্ৰাগছ আসক্ত আছিল। গতিকে আমাৰ সন্দেহ হৈছে এই ল'ৰাজনেই সেই হাবুল্লা নামৰ ল'ৰাজনক হত্যা কৰিছে বুলি আমাৰ বা পৰিয়ালৰ লোকে আমাৰ সন্দেহ কৰিছোঁ। গতিকে চাওক, ল'ৰাজনক ইতিমধ্যে নগাঁও জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। গতিকে ভিডিঅ'খিনি চাব, সম্পূৰ্ণ ভিডিঅ'খিনি লাইক শ্বেয়াৰ কৰিব যাতে বেলেগেও দেখাৰ সুবিধা পায়। বন্ধুসকল আজি এলৈকে আছিল। গতিকে আমি ধন্যবাদ জনাইছোঁ ৰুপুহি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু লগত আৰক্ষী বিষয়াসকলক, যোনহতে আমাৰ এই ৰুপুহি নতুন বজাৰস্থিত ফৰিদুল ইছলাম উৰ্ফে হাবুল্লা নামৰ যিজন ল'ৰা আছিল, ল'ৰাৰ মানে কৰুণ মৃত্যুৰ মানে যিজন মানে আসামী আছিল, একমাত্ৰ আসামী বুলি ক'লে হ'ব, এই আসামীজনক আমাৰ ৰুপুহি থানাৰ আৰক্ষী ভাৰপ্ৰাপ্তসকলে গৈ পেলাই কাৰত কৰি আনি পেলাই আমাৰ এইটো বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে ৰুপুহি থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে সিহঁতে আগন্তুক দিনত এনেধৰণৰ কাম কাৰুকাৰ্য কৰি যায় আৰু ৰাইজৰ সেৱা আগবঢ়াই যায়। গতিকে ধন্যবাদ থাকিল ৰুপুহি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষী বিষয়াসকলক, যাতে সিহঁতে মানে আমাৰ যিজন মানে ফৰিদুল ইছলামৰ হত্যাৰ আসামী যিজন আছিল, এই আসামীজনক মানে ধৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে বন্ধুসকল ভিডিঅ'টো যিমান পাৰিব লাইক শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আপোনালোকে আপোনাৰ বন্ধু বান্ধৱীসকলৰ কাৰণে অলপ শ্বেয়াৰ কৰিবই, যিহেতু আসামীটো আপোনালোকে দেখা পাইছে। ইতিমধ্যে আসামীটো জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। বন্ধুসকল আজি এলৈকে আছিল, পৰৱৰ্তী খবৰ আহিম আৰু বেলেগ ভিডিঅ' লৈ পেলাই। এলৈকে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু লাইক শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিব। বিশেষ কৰি আপোনালোকে যদি শ্বেয়াৰ কৰে বেলেগেও দেখা সুবিধা পাব। বন্ধুসকল